Good morning, sir. সোমাব পাৰোনে, sir? চিম্পি দেখোন। আহা চিম্পি, বহা বহা বহা। ধন্যবাদ, sir. আৰু কোৱা চিম্পি, কি খবৰ তোমাৰ? কি হৈছে কোৱা? অলপ ৰানিং কৰিছানে অকণমান? ছাৰ একদম বেয়া আৰু কি ক'ব ছাৰ। এইদিনা আপুনি কৈছিলে খেল খেলি মোৰ শকতটো ক্ষীণাই যাব বুলি। মই সদায় খেল খেলি থাকোঁ, কিন্তু ক্ষীণ যে হোৱা নাই কিয় ছাৰ? তুমি কি কি খেল খেলা সদায়? ছাৰ মই ৰাতিপুৱাই গধূলি কেণ্ডি ক্ৰাছ খেল, পাবজি, ফ্ৰী ফায়াৰবিলাক খেলোঁ। সেই হাকৰিজনী খালেও খালে। তোমাক মই কেণ্ডি ক্ৰাছ, পাবজি, ফ্ৰী ফায়াৰ খেলিবলৈ কোৱা নাছিলোঁ। তোমাক ৰাতিপুৱাই গধূলি য়োগা আৰু দৌৰিবলৈ কৈছিলোঁ। তেতিয়া তোমাৰ পেটৰ চৰ্বিটো কমিব আৰু তোমাৰ মাথাটো বহুত ডাঙৰ ন, এইটো অকণমান কমিব, অকণমান সৰু চাইজ হৈ যাব। এইটো কাৰণে তোমাক ৰাতিপুৱা য়োগা কৰিব লাগে আৰু গধূলি টাইমত তুমি দৌৰিব লাগে, এইটোৱে কৈছিলোঁ। অ'কে ছাৰ, মই কৰিম। ছাৰ য়োগাত কি কি কৰিব লাগিব অকণমান কৈ দিব নেকি? য়োগাটো মই ইমানকৈ নাজানো, আপুনি যদি অকণমান কৈ দিয়ে মই কৰি ল'ব পাৰিম। অ'কে, মই য়োগা আসনৰ কেইটামান নাম কৈ দিছোঁ। শীৰ্ষাসনা, পদ্মাসনা, প্ৰাণায়াম, বজ্ৰাসনা, মাৎস্যাসনা, উষ্ট্ৰাসনা, হালাসন। এইকেইটা কৰিলে তোমাৰ চৰ্বিটো চব কমি যাব, ঠিক আছে? ছাৰ আপুনি ইমান বেগেতে ক'লে মোৰ মাথাত এটাও নোসোমালে ছাৰ। আপুনি মোক এটা কাম কৰক, মোৰ হোৱাটছআপ নাম্বাৰটো লৈ লওক, আপুনি মোৰ হোৱাটছআপত পঠিয়াই দিব। তোমাৰ আইডিয়াটো পিছে বেয়া নহয়, ঠিক আছে, তোমাৰ হোৱাটছআপ নাম্বাৰটো দিয়া। ছাৰ মোৰ হোৱাটছআপ নাম্বাৰটো নোট কৰি লওক, 950205. ঠিক আছে, তোমাৰ হোৱাটছআপ নাম্বাৰটো মই নোট কৰিলোঁ দেই। এতিয়া পঠিয়াই আছোঁ তোমাৰ নাম্বাৰত। ছাৰ আপোনাক বহুত বহুত ধন্যবাদ। মোৰ এইবাৰ যে য়োগা আৰু ৰানিংটো কৰিলে যে মোৰ চৰ্বিটো কমিব বুলি মোৰ আশা, আপোনাৰ ওপৰত 100% বিশ্বাস আছে ছাৰ। প্ৰথমতে যদি তুমি বুজি পোৱাহেঁতেন এতিয়ালৈকে 10 কেজি কমিলেহেঁতেন হাকৰিজনী। এতিয়া মই হোৱাটছআপ কৰি দিছোঁ, চাই এইটো কৰিবা, ঠিক আছে? ছাৰ বিলটো কিমান হ'ল ছাৰ? ছেকেণ্ড টাইম যদি পেচেণ্ট মোৰ ওচৰলৈ আহে মই ফ্ৰীকৈ পৰামৰ্শ দিওঁ। মই এইটো কাৰণে টকা নলওঁ, ঠিক আছে, তুমি যাব পাৰা। থেংক ইউ ছাৰ, ধন্যবাদ ছাৰ। ৰাইজ, তোমালোক সকলোৱে শুনিলা ন চিম্পিৰ লগত কি হৈছে? চিম্পি অভাৰ চাইজ হৈ গৈছে, তাইক ক্ষীণাব বিচাৰে। তাইক মই যিমান পৰামৰ্শ দিব লগা আছিলে দিলোঁ। তাই য়োগা আৰু ৰানিং কৰিলে শ্লিম ফিট হৈ যাব। আৰু কথা এটা কওঁ তোমালোকে এই মাজতে, আজিকালি ল'ৰাবিলাকে ছোৱালী জিৰ' চাইজ কমৰ আৰু শ্লিম ফিট বিচাৰে। ছোৱালীবিলাকে পাবজি আৰু ফ্ৰী ফায়াৰ ভিতৰত সোমাই নাথাক, কেণ্ডি ক্ৰাছ বাদ দিয়ক। খেলা, সময়মতে খেলা আৰু অকণমান গধূলি আৰু ৰাতিপুৱা টাইমত যদি ৰানিং আৰু য়োগা কৰা শ্লিম ফিট হৈ থাকিবা। তাৰ মূল মন্ত্ৰটো গম পালা নহয় এতিয়া? শ্লিম ফিট, জিৰ' ফিগাৰ।